नमस्कार बंधु बान्धवीসকল কি খবৰ বাৰু আপোনালোকৰ ভালে আছে নে আজি ভিডিওটো বহুত স্পেশাল হ'ব কাৰণে গৈ আছে আমাৰ ঘৰলে ভাল খবৰ আহিছে আৰু হে সকলোবোৰ আজি আপোনালোকৰ আগত এয়া দেখিছে নে পঞ্চমী তৈয়াৰ কৰা হৈছে পঞ্চমী কাৰণে আপোনালোকে হয়তো বুজি পায় ন আৰু এইফালে তৈয়াৰ কৰা হৈছে হাতবিধ ফল এয়া দেখি আকৌ পুনৰ দেখাই দিছো পঞ্চমীত আৰু এইফালে বাটিত ক্ষীৰ উলিয়াবৰ কাৰণে আছে দেই আৰু এইফালে আছে আমাৰ হাতবিধ মিঠাই আৰু এয়া হাতবিধ যে আমি আজি যোগাৰ কৰি আছো কিহৰ কাৰণে জানেনে বাৰু হয় আজি মোৰ মানে হাজবেণ্ডৰ মাজুজনী বাৰ পঞ্চমীত দিয়া নহয় আসলতে হাতমহীয়া হকাম এভাগ কৰা হয় যে এই হকামাক আজি কৰা হৈছে মাকৰ ঘৰৰ পৰা কৰা হয় গতিকে সেইকাৰণে প্ৰিপাৰেশ্যন চলি আছে এইফালে পায়সো বনাই আছে দেই সেই আৰু সকলোখিনি যা আৰু এফালে ধুনীয়াকৈ নীতি নিয়মেৰে বহুৱাই দিয়া হৈছে এফালে হৈছে বা মানে জুন মাহ হ'ব ওলাইছে আৰু সেয়া বা আৰু এফালে ভিন্দৌ কিন্তু মুখকেইখন দেখুৱাবলৈ এলাউ কৰা নাই গতিকে মই মানে মুখকেইখন আপোনালোকক দেখুৱাব নোৱাৰোঁ একদম চৰি গতিকে এয়া পঞ্চমীত দিবলৈ আগবাঢ়িছে পঞ্চমীত বুলিয়ে কৈছোঁ যিহেতু হাতমহীয়া সকাম আসলতে 5 মাহো নহয় 5 মাহত পঞ্চমী দিয়ে কিন্তু 7 মাহতো সেয়া হাতবিধ দৈ পৰে মানে তেনেকৈ দিয়া হয় আৰু গতিকে এয়া দিবলৈ আগবাঢ়িছে মই ভাবিলোঁ আপোনালোককো অকণমান দেখুৱাওঁ আমাৰ এইফালেনো নীতি নিয়মবিলাক কেনেকৈ কৰা হয় ইমান বেছি নীতি নিয়ম নাজানো আমি আসলতে তথাপিও অকণমানকৈ দেখুৱাবলৈ চেষ্টা কৰিলোঁ সেয়া হাতবিধ মিঠাই হাতবিধ ফল আৰু এইফালে আমাৰ কিবা কিবি দিয়া হৈছে আৰু পঞ্চমীত তেনেকৈ দিয়া হৈছে আৰু এইফালে প্ৰেজেন্ট দিয়া হৈছে আমাৰ হ'বলগীয়া মাক আৰু বাপেকক যিহেতু তেওঁলোকে ইমান ভাল খবৰ আমাৰ কাৰণে আনিছে নহয় জানো গতিকে হেঁতকতো প্ৰেজেন্ট দিবই লাগিব গতিকে বাৰ কাৰণে এযোৰ নতুন ধুনীয়া চাদৰ মেখেলা আৰু ভিন্দৌৰ কাৰণে তেনেকৈ চাৰ্ট আৰু গামোচা অনা হৈছে এবাৰ দ্বিতীয়বাৰৰ কাৰণে মা খবৰ ওলাইছে বা কিন্তু আমাৰ ঘৰখনৰ কাৰণে বহুত বেছি এটা ভাল খবৰ আচলতে গতিকে এতিয়াতো 7 মাহ হ'লেই ভালে কুশলে থাকিবলৈ আপোনালোকে বাক আশীৰ্বাদ কৰিব যাতে আৰু 3টা মাহ খুব ধুনীয়াকৈ যায় বাই সুস্থ সবল হৈ থাকিব পাৰে বেচেৰি খাব ববও নোৱাৰে দেই এতিয়ালৈকে 7 মাহ হৈ গ'ল তথাপিও খাব নোৱাৰে একো সেয়াই আৰু এয়া বাক মানে কিছুমান নীতি নিয়ম কৰি থকা হৈছে দেখিছেনে এনেকৈ ফল মূলখিনি চাদৰ আচলত এনেকৈ ল'বলৈ দিয়া হৈছে হাতবিধ ফল সেয়াই আৰু গতিকে মই ভালকৈ হয়তো আপোনালোকৰ আগত ক'ব পৰা নাই কথাখিনি মানে মই ইমান নীতি নিয়মৰ বিষয়ে নাজানো জাষ্ট অকণমান ভিডিঅ' বনাই থৈছিলোঁ সেয়াই আৰু তো এয়া দেখিছেনে নিয়ম নীতি অলপমান কৰি থকা হৈছে গতিকে সম্পূৰ্ণ ভিডিঅ'টো চাই যাব আৰু আশা কৰোঁ ভাল পাব আপোনালোকে চাই আৰু আশীৰ্বাদ কৰিব বাক দেই সকলোৱে আৰু এয়া দেখিছেনে বাক ধুনীয়াকৈ এবাৰ পায়স খোৱালে পঞ্চমীত খোৱালে তাৰপিছতে এয়া মিঠাই খাবলৈ দিয়া হৈছে হাতবিধ মিঠাইৰে অকণমানকৈ সকলোখিনিয়ে খাব লাগিব যিহেতু হাতমহীয়া সকাম নহয় জানো আপোনালোকৰ ফালে বাৰু নিয়ম নীতিবিলাক কেনেকুৱা ধৰণে কৰা হয় আমাৰ এইফালে কিন্তু এনেকৈয়ে কৰা হয় গতিকে সেয়াই আৰু ভিডিঅ'টো কেনেকুৱা পাইছে আপোনালোকে চাবলৈ আৰু এইফালে এবিধ কি বাৰু মই কিন্তু কৈ নিদিওঁ আপোনালোকে নিজে ক'বচোন লাষ্টত এবিধ কি খোৱালে ধৰিব পাৰিছেনে বাৰু আমাৰ ফালে কিন্তু চলা হয় এবিধ মানে আহোম সম্প্ৰদায়ত থাকে আৰু ন গতিকে এয়া আৰু এবিধ খুৱাই দিছে আপোনালোকে ধৰিব পাৰিছেনে কমেণ্ট কৰিব দেই জলদি কমেণ্ট কৰিব সেয়াই আৰু মই ভিডিঅ'টো এডিটিং কৰি মোৰ নিজৰে হাঁহি উঠি আছে বাহঁতৰ লগত বেয়া জমনি হ'ল মানে তামাম জমনি হ'ল হাঁহি গতিকে মই এতিয়া এডিটিং কৰি থাকোঁতে মোক খুব হাঁহি উঠিছে এনেকুৱা মুহূৰ্তবিলাক আচলতে
ধৰি ৰাখিবলৈ চেষ্টা কৰিব লাগে আগতে কিন্তু নোৱাৰিছিলোঁ যেতিয়াৰ পৰা ইউটিউব চেনেলটো আছে নহয় তেতিয়াৰ পৰা মই এনেকুৱা ধৰণৰ সৰু সৰু কিছুমান মুহূৰ্ত ধৰি ৰাখিবলৈ চেষ্টা কৰোঁ ভাল লাগে আচলতে যেতিয়া বেবীটো গাত আছে তেতিয়াৰ পৰাই যদি আমি মেমৰিবিলাক ৰাখি আহিছোঁ ন আৰু জন্ম হোৱাৰ পিছতো মেমৰিবিলাক এতিয়া থাকিয়ে যাব মই প্ৰতিটো ক্ষণ আপোনালোকৰ লগত শ্বেয়াৰ কৰি থাকিম গতিকে বেবী অহা আগতেও আমি কেনেদৰে প্ৰিপাৰেশ্যন চলাইছিলোঁ সেইখিনিও যেতিয়া বেবীটো ডাঙৰ হয় দেখিবলৈ পাব কিমান ভাল লাগিব বাৰু হয়নে আমি সৰুকালৰ এতিয়া এখন নিজৰ ফটো এখন বিচাৰি হাবাতৰি কাৰণ নাপাওঁ মানে মন যায় আমি সৰুতে কেনেকুৱা আছিলোঁ দেখিবলৈ মন যায় চাবলৈ মন যায় কিন্তু এতিয়া এনেকুৱা দিন আহিছে সন্তানে গাত থাকোঁতে আমি ঘৰৰ মানুহখিনি কেনেকৈ প্ৰিপাৰেশ্যন কৰিছিলোঁ সেইখিনি বস্তু আচলতে দেখিবলৈ পাব ন বহুত বেছি ভাল লাগে আচলতে সেইকাৰণে মই এয়া সৰু সৰু কিছুমান মুহূৰ্ত আপোনালোকৰ আগত শ্বেয়াৰ কৰোঁ বা নিজৰ ইউটিউবৰ জৰিয়তে ধৰি ৰাখি দিওঁ আৰু এইফালে এতিয়া ভিন্দো বেয়া জমনি খুৱাই দিছে নাখায় মানে যিহেতু দুইজনকে খুৱাব লাগে ন ভিন্দোকো খুৱাই দিছে ভিন্দোৱে নাখায় মানে ইমান মানে হেৰি কৰিছে মই নাখাওঁ মোক হাততে দিয়ক গতিকে লাষ্টৰ হাততে তেনেকৈ দিয়া হৈছে মানে লাজ কৰিছে নেকি সেইটোৱে অনুভৱ হৈছে লাজ কৰিছে হাঁহিছে সেয়াই আৰু হাততে দি দিছে কিন্তু মুখখন দেখাবলৈ একদম ষ্ট্ৰিক্টলি মানা আছে গতিকে মই মুখখন আপোনালোকক দেখুৱাব পৰা নাই একদম চৰি দেই সকলোকে বহুত চৰি কৈছোঁ পাৰিলেতো মই দেখুৱাই দিলোঁহেঁতেন কিন্তু নোৱাৰোঁ মুখখন দেখুৱাই দিবলৈ গতিকে সেয়াই আৰু আমাৰ নীতি নিয়মৰ পৰ্ব শেষ হ'বলৈ হৈছেগৈ আৰু এই ভিন্দৌ মিঠাই দি আছে অলপ অলপ কৰি লাষ্টত হাতবিধ চব্জিৰে এনেকৈ আমি ভাতো খোৱালোঁ বা হাতক সেইখিনি কিন্তু মই ভিডিঅ' কৰিব নোৱাৰিলোঁ মানে বহুত বেছি মানে ব্যস্ত হৈ গ'লোঁ যে সেইটো কাৰণে কিন্তু সম্পূৰ্ণ হাতবিধ মাছ মাংসৰ পৰা আদি কৰি সম্পূৰ্ণ হাতবিধ চব্জিৰে এনেকৈ ব্যঞ্জনেৰে ভাত পানী খোৱা হৈ গ'ল আৰু আমাৰ সেয়া মই ভিডিঅ'ত আপোনালোকক দেখুৱাব নোৱাৰিলোঁ বেয়া নাপাব লাষ্টত আমি আজি চান্সটো নাপায় আমি এতিয়া ভাতো খাব লাগিব এতিয়াবা ধনী হৈ গ'ল মা হয় নাই গতিকে সেয়াই আৰু বহুতো হাঁহি ধেমালিৰ মাজেৰে আমাৰ সাতমহীয়া বাৰ মানে সাতমহীয়া নিয়ম ভাগৰ অন্ত পৰিলে আৰু ইয়াতে আজি ভিডিঅ'টো মই সামৰণি কৰিছোঁ পুনৰ এটা নতুন ভিডিঅ'ত সকলোকে লগ পাম আৰু বা সুস্থ হ'বলৈ থাকিবলৈ আপোনালোকে পুনৰবাৰ কৈছোঁ সকলোৱে আশীৰ্বাদ কৰিব সেয়া বাক অকণমান লাষ্টত দেখুৱাই দিলোঁ কিন্তু বেছি দেখাব নোৱাৰিলোঁ বাই বাই